নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা ঘৰ দুৱাৰ সাৰি মেলি আজৰি হোৱা নাই বাৰু, ঘৰ দুৱাৰ সাৰি ল'লোঁ। সাৰি তাৰপিছত মচিব লাগিব এতিয়া, যিহেতু মানে আজি আলহী অহা কথা আছে আমাৰ ঘৰলৈ গুৱাহাটীৰ পৰা, মানে মাহী ল'ৰা হয় আৰু বোৱাৰী নতুনকৈ আহিব যিহেতু নকইনা। তাকে ঘৰ দুৱাৰবোৰ বোলো অকণমান চিজিল কৰি ৰাখোঁ। এইফালে নতুন বেড কভাৰ এখনকৈ পাৰি দিলোঁ ড্ৰয়িং ৰুমত, যিহেতু কোনে আহি ড্ৰয়িং ৰুমতে বহি সেইকাৰণে ৰুমটো মানে অকণমান নতুন কৰি দিছোঁ আৰু তেতিয়া ভাল লাগে। তাকে সেয়া চিজিল কৰি আছোঁ। আৰু যিহেতু আজি দেওবাৰ হয়, ইহঁতো মানে স্কুলো বন্ধ, সেইকাৰণে সিহঁতকো কৈ আছোঁ যে উৎপাত কৰি নাথাকিবা আৰু মানে এইবিলাক একো বেয়া নকৰিবা দেই, আলহী আহিব, খুৰী আহিব নতুনকৈ, তেনেকৈ কৈছোঁ সিহঁতক। নকৰোঁ বুলি কৈছে। এতিয়া গোটেইকেইটাই সেয়া মানে, আৰু গৰমো যথেষ্ট আজি। এইফালে চম্পকো আছেহি আমাৰ ঘৰতে, গোটেইকেইটা তলতে বহি লৈছে গৰম কাৰণে। সেয়া আৰু মানে ফেনখনৰ হাৱাটো মানে তেতিয়া ধুনীয়াকৈ পৰি থাকে। তাকে এয়া আলহী আহি পালেহি, সেয়া চাহ দিবলৈ মানে যা যোগাৰ চলি আছে আৰু তাকে চাহ দিম এতিয়া মানে। সেয়া চাহৰ লগত এইফালে চানা মিঠাই কিবাকিবি সেইভাগে চাহ দিম আৰু তাকে ঠিক কৰি থকা হৈছে। আৰু মানে কি ক'ম আৰু, নতুন আলহী আহিলে এনেও মানে অকণমান বেছি ভালো লাগে, নহয়নে বাৰু? গুৱাহাটী আলহী আহিছে, তাকে এয়া গাহৰি ফেভৰেট হয়, ইয়াৰ গাহৰি বনোৱা হ'ল। অৱশ্যে মই নাই বনোৱা দেই, দাদাই বনাইছিলে, আমাৰ বৰজনাজনে বনালে, দাদাই। তাকে সেয়া গাহৰি মেইন আৰু আমাৰ তাকে অকণমান আপোনালোককো দেখুৱাই দিওঁ। এয়া গাহৰি পিচ দেখিছেনে? দেখি কাৰোবাৰ খাওঁ লাগিছে নেকি জনাব দেই। একদম আমাৰ আহোমৰ গাহৰি মেইন। এয়া আলহীও গাহৰি খাই ভাল পায়, গুৱাহাটী আলহী হয়, নকইনা আহিছে, দেখুৱাম বাৰু অলপ পাছত দেই। স্লেপত থৈ দিছে আৰু সেয়াই। তাৰপিছত আকৌ এইফালে আমাৰ এইগৰাকী হৈছে নতুন বোৱাৰী দেই, আমাৰ ইহঁতৰ লগত মানে একদম পূৰা গৈছে আৰু খাই দি দিয়া, ভিডিঅ' অকণমান কৰিছোঁ। তাকে ধুনীয়াকৈ একদম মজা লৈছে। হাই মজা। সেইগৰাকী হৈছে আমাৰ নতুন বোৱাৰী। একদম চিম্পুল, মানে কি ক'ম আৰু, ইমান ভাল লাগিলে নহয়। মানে গুৱাহাটীৰ পৰা আহি যে ইয়াত একদম গাঁৱলীয়া সমাজত মানে খাপ খাই পৰিছে। আমি মানে তেনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। সকলোৱে মানে দেখি আছে আচৰিত, মানে সৰুৰ লগত সৰু, ডাঙৰৰ লগত ডাঙৰ, তেনেকুৱা আৰু। এইফালে আমাৰ ইহঁতৰ লগত ইমান ফূৰ্তি কৰিছে, সিহঁত মানে ফটো মাৰিবলৈ লৈছে। সিহঁতিও খুৰীয়েকক পাই প্ৰথমতে লাজ কৰিছিলে, কিন্তু যেতিয়া খুৰী পালে আৰু সিহঁতৰ লগতে খুৰীয়েকে যেতিয়া খেলিবলৈ ধৰিলে, সিহঁতক কোনে পায় আৰু। এয়া দেখিছেনে, পূৰা খেলি আছে। গণ্ডগোল কৰি দিছে। হে গ'ল নেকি? হ'ব উঠ শুন, যাওঁগে। অকণমান মানে নৈখন ওচৰতে বুলি গম পাই যে অকণমান ফুৰি আহোঁগৈ বুলি ক'লে, তাকে সেয়া আমি আহিলোঁ। আমাৰ সোণ আৰু ভতিজা দুজনী, তাৰপৰা পেহীয়েক আৰু আমি দুজনী আহিলোঁ। আহি তাকে সেই অকণমান দেখুৱাই আনিলোগৈ আৰু নৈ পাৰৰ পৰা, যিহেতু মানে তাই বহুত ভাল পালে চাই পেলাই পৰিৱেশটো। আকৌ আহিলে থকাকৈ আহিম বুলি কৈছে। আৰু এইফালে আমাৰ দেউতা মা সকলোকে মানে বহুৱাই ফেমিলি ফটো একপি মানে তুলি থওঁ বুলি বহুৱাই লৈছে আৰু দুয়োজনকে। আৰু আমাৰ ইহঁতকেইটাকো বহুৱাই লৈছে, সকলোৱে লগ লাগি বোলে ফটো একপি উঠাওঁ আহক। যিহেতু মানে গুৱাহাটী গ'লে মানে, আৰু যিহেতু তাত আছে মানুহ ৰিলেশ্যনৰ, তো তেওঁলোককো মানে দেখুৱাব পাৰিব, সেইকাৰণে সেইভাগে ফটো তুলি লওঁ বুলি কৈছে। আৰু কেমেৰামেন মই হৈছোঁ। তাৰপিছত এয়া আমাৰ আলহী যাব ওলালে, এয়া দেখিছেনে?